10টাৰ পৰা সামৰিলেহে 11টা বাজিব। তো কাহিনী মই এনেকুৱা, আজি দোকানত থকাৰ মামীয়ে ফোন কৰিলে। মামীক বোলে বেংকলৈ লৈ আনিব লাগে, পইচা থ'ব বোলে। আকৌ মই দোকানৰ পৰা আহি মামীক লৈ বেংক পালোহি। আৰু এয়া চাওক পইচা। আৰু বেংকৰ কামখিনি কৰি আকৌ দোকান আহিলোঁ আৰু আহিয়ে চাহ পানী অলপ বনাই লৈছোঁ। মানে ভিডিঅ'ত দেখালোঁ এটা কাম, অকল বেংকলৈ যোৱা, কিন্তু আৰু ক'ত ঘূৰিবলগীয়া হ'ল। 2 ঘণ্টামান গ'ল। সেইকাৰণে বোলো ভোকো লাগিছে, সেইকাৰণে অলপমান চাহ পানীকে বনাই খাই ল'লোঁ। আৰু একাপ মামীক দিলোঁ, এগিলাচ মই পেটত ভৰাই ল'লোঁ। আৰু সৰুকৈ পেট বজাৰটো কৰি এতিয়া আকৌ ঘৰ যাওঁ। মামীজীক ঘৰত পেলাই থৈ আহোঁগৈ। আৰু ঘৰ আহি মামীক পেলাই থৈ মই আকৌ দোকান আহিলোঁ। আৰু আজিৰ দিনটো এইবোৰ কৰোঁতেই পাৰ হৈ সন্ধিয়া হ'ল। আকৌ আজি সন্ধিয়া ৰুটি কাষ্টমাৰজন আহিল। এনেই সন্ধিয়া ৰুটি নবনাওঁ বাৰু দেই, যদি কেতিয়াবা দিনৰ থাকি যায় তেতিয়াহে দিওঁ, প্ৰায় নাথাকে, শেষে হৈ যায়। কিন্তু আজি এজন আহিল, জোৰ জবস্তি কৰিলে, অলপ দুখো দেখাই দিলে। ৰাতিপুৱাৰ পৰা একো খোৱাই নাই বোলে। মই বোলো মা বনাই দিয়া, মই বাকী চাহ তাহখিনি বনাই আছোঁ। আৰু এইফালে মায়ে ৰুটি বনাই আছে, মই চাহ বনাই আছোঁ। আৰু এনেকৈ বনাই মেলি সকলোকে খুৱাই বুৱাই ল'লোঁ। তাৰপিছত আকৌ এজন আহিল, তেওঁক লাগে 5 কাপ চাহ পেকিং, ফ্লাক্স এটা লৈ আহিছে। মই 5 কাপ চাহ পানী বনাই ফ্লাক্সত বাকি আছোঁ। এই যে গৰমে গৰমে বগাৰ সময়কণ বৰ বেয়া, গৰম ভাৱটো হাতত লাগি যায়, কিন্তু লাহে লাহে এতিয়া অভ্যাস হৈ গৈছে। আৰু তাৰপিছত মানুহজনে চাহৰ পাছত দিলে, মই চাহখিনি মনতে ভৰাই দিছোঁ। এতিয়া আৰু 10টা বাজি পাৰ হ'ল, দোকান সামৰোঁ। এতিয়াৰ পৰা সামৰিলেহে 11টা মানত ঘৰ যাব পাৰিম। মানে বস্তু পাতিবোৰ এটা এটাকে ভিতৰত সোমাওঁতে বহুত সময় লাগে। তো আজিলৈ মানে কাইলৈ লগ পাম।